নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ আজিৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া মই দুপৰীয়া সাজ ৰেডি কৰি ল'লোঁ আৰু আজি মই বনাব লৈছোঁ এয়া পচলা আৰু বেঙেনা একেলগে ভাজিম। আৰু ইফালে কণীটো আজি দুফালকৈ ফ্ৰাই কৰি লৈছোঁ। আজি এনেকৈ বনাম। এনেকৈ বনালে যে মছলাখিনি ভিতৰলৈকে সোমাই যায়, সেইকাৰণে খাই ভাল লাগে। সেইকাৰণে কণীখিনি ফ্ৰাই কৰি ল'লোঁ আৰু ইফালে ফুলকবি, আলু, বিলাহী, উৰহি, বেঙেনা এনেকৈ লৈ এইখিনি মছলা লৈ ভাজিলোঁ আৰু ইফালে লাই ভাজি আৰু ইফালে কণীখিনি ফ্ৰাই কৰি থৈছোঁ। আৰু ইফালে চাটনিৰ কাৰণে মই যোগাৰ কৰি আছোঁ। ইফালে লৈছোঁ কেঁচা জলকীয়া, বিলাহী আৰু ধনিয়া। এইখিনি মই এতিয়া চাটনিৰ কাৰণে যোগাৰ কৰি আছোঁ। আৰু ইফালে পচলা ভাজিৰ কাৰণে ইফালে তেল গৰম হৈ আছিলে, তাতে দিলোঁ পিঁয়াজ অকণমান কাটি, জলকীয়া দিলোঁ আৰু সেইফালে মোৰ চব্জিকণো হৈ আহিলে, তাতে অকণমান পানী দিলোঁ আৰু ঢাকি সিজিবলৈ দিলোঁ। আৰু ইফালে এইখিনি পিঁয়াজখিনিও ধুনীয়াকৈ লৰাই আছোঁ আৰু ইফালে মোৰ চাটনিত নহৰু দিলোঁ আৰু এতিয়া মই সোৱাদ অনুযায়ী এতিয়া নিমখ দিলোঁ চাটনিত। এতিয়া এইখিনি পিচি ল'ম আৰু ইফালে পিঁয়াজখিনিও ভালকৈ লৰাই আছোঁ আৰু এতিয়া মই পচলাখিনি দি ল'ম। আৰু এই পচলা ভাজিখিনিত যে মাছৰ কণী দিব পাৰিলে যে আৰু খাই ভাল লাগিলেহেঁতেন, কিন্তু নাই যিহেতু আজি এনেকৈয়ে বনালোঁ চিম্পলকৈ, কিন্তু এনেকৈ খায়ো বহুত ভাল লাগে আৰু শৰীৰৰ কাৰণেও ভাল পচলা, জানেই আপোনালোকে। আৰু যিহেতু এইখিনি ঘৰৰে, কোনো সাৰ দিয়া নাই, সেইকাৰণে এইবিলাক চব্জি খোৱাটোও ভাল। সেইকাৰণে মই প্ৰায়ে এনেকৈ খাই থাকোঁ। আৰু এনেকৈ মই পচলা ভাজিত সোৱাদ অনুযায়ী নিমখ হালধি দি দিলোঁ আৰু এতিয়া এইখিনি ভালকৈ লৰাই থাকিম, আমাৰ ভাজিখিনি হৈ থাকক। আৰু ইফালে আমাৰ চব্জিখনত যিখিনি পানী দিছিলোঁ সেইখিনিও শুকাই গ'ল আৰু চব্জিখিনিও ভালকৈ সিজি আহিলে। এতিয়া মই ইয়াতে দিলোঁ আৰু পৰিমাণ অনুযায়ী পানী দি মেলি এতিয়া মই চাটনিখিনিও পিচি লৈ আহিলোঁ। চাটনি আমাৰ ৰেডি। আপোনালোকে এনেকৈ ধনিয়া বিলাহী চাটনি খাই ভাল পায়নে নাই জনাব, মই কিন্তু বহুত ভাল পাওঁ। আৰু চাটনিখিনি ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ আৰু ইফালে চব্জিখিনিও উতলি আহিলে ধুনীয়াকৈ। এতিয়া মই ফ্ৰাই কৰি থোৱা কণীখিনি দি দিলোঁ। আপোনালোকে এনেকৈ দুফালকৈ কণী খায়নে নাই? গোটাকৈ খোৱাতকৈ কিন্তু এনেকৈ খাই বেছি ভাল লাগে, কাৰণ মছলাখিনি ভিতৰলৈ সোমাই যায়, সেইকাৰণে এনেকৈ বনাওঁ মই। আৰু এইফালে পচলা ভাজিও আমাৰ হৈয়ে আহিছে প্ৰায়। এনেকৈ অলপ লৰাই দিছোঁ ভালকৈ। ইফালে চব্জিকণো হৈ আছে, ইফালে পচলা ভাজিও হৈ আছে। আৰু এতিয়া দিলোঁ ধনিয়া পাত কাটি। এতিয়া যিহেতু ঠাণ্ডা দিন, ধনিয়া পাত থাকিলেনো কি লাগে আৰু। ধনিয়া পাত থাকিলে মানে একো মছলাৰে দৰকাৰ নাই, ধনিয়া পাত দি দিলে হৈ যায়। ধনিয়া পাত দি দিলোঁ আৰু ইয়াতে চব্জিকণতো ধনিয়া পাত দি দিওঁ। এতিয়া আৰু কি লাগেনো, ধনিয়া পাতৰ গোন্ধত ধুনীয়াকৈ চব্জিখিনি পেটত সোমাই যাব, হয়নে নহয় জনাবচোন। মোৰ আৰু এই ধনিয়া পাতৰ দিনত যে মছলি বেছিকৈ নিদিওঁৱে চব্জিবোৰত, মানে এনেকৈয়ে বনাওঁ চিম্পলকৈ। আৰু ইফালে মোৰ লাই ভাজি ৰেডি, পচলা ভাজিও ৰেডি, ইফালে চাটনিও ৰেডি, দেখিছে নহয়। আজি দুপৰীয়া খানা এয়াই হ'ব। আৰু এইফালে মই ভাতখিনি ৰেডি কৰি লওঁ। আজি গুটিকেইটাৰে এবাটি ভাত। আৰু এনেকৈ আজি ভাবিলোঁ, এনেকৈ গোটেইকেইজনীয়ে মানে যিকেইটা মানুহ আছোঁ আমি গোটেইকেইটাই এনেকৈ সজাই বৰাই খাওঁ। কেতিয়াবা এনেকৈ সজাই ল'লে যে থালিখন চায়ে ভোকটো মানে একদম বেছিকৈ লাগি যায় আৰু এনেকুৱা হয়। সেইকাৰণে আজি ভাবিলোঁ এনেকৈ দিওঁ। ল'ৰাকেইটাও যিহেতু এনেই দিলে মানে অলপ খাব বেয়া পায়, এনেকৈ সজাই দিলে সিহঁতেও ভাল পাব বুলি ভাবি গোটেইকেইটাৰ কাৰণে এনেকৈ বাঢ়িলোঁ ধুনীয়াকৈ, হয়নে নহয় জনাবচোন। এনেকৈ সজোৱা দেখিলে যে এনেই ভোক লাগি আহেনে নাই জনাবচোন। এইফালে আমি পচলা ভাজি লৈ লৈছোঁ অকণমানকৈ, আৰু সিহঁতে যে নাখাবই মই জানো, তথাপিও থালিখনত এনেকৈ সজাই দিছোঁ। খাই যদি খাব আৰু নেখালে আৰু নাই। লাই ভাজি ল'লোঁ আৰু ইফালে চাটনি। থালিখন দেখি ভোক লাগিছে নহয় আপোনালোকৰ। আৰু নাই লগত হাজবেণ্ড থাকিলেতো আৰু একেলগে খাই আৰু ভাল লাগিলে হয়। আৰু ইফালে ল'লোঁ কণীৰ চব্জিখন বাতি ভৰাই, আৰু আজি আমি গোটেইকেইটা এনেকৈ খাওঁ আৰু লৈ ল'লোঁ ভালকৈ। এতিয়া আৰু আমি খোৱাহে কথা আৰু এনেকৈ আজি দুপৰীয়া সাজ আমি ধুনীয়াকৈ খাওঁ। আৰু মোৰ থালিখনত এটা লৈছোঁ জলকীয়া, দেখিছে নহয়। ইহঁতে আকৌ জ্বলা নাখায়, সেইকাৰণে সিহঁতক জলকীয়া দিয়া নাই। আৰু মই পূৰা জলকীয়া এটা লৈ লৈছোঁ আৰু এতিয়া আজি ভালকৈ খাম আৰু দুপৰীয়া খানাটো। আৰু ইফালে মই বনোৱা কণ জলকীয়া আৰু জলফাই টেঙাৰ আচাৰ। আজি চাওক দুপৰীয়া থালিখন কি ধুনীয়া লাগিছে খাই, আজি কি ভাল লাগিব নহয়। আজি ধুনীয়াকৈ খাই লওঁ আৰু আপোনালোকেও এনেকৈ খাব কেতিয়াবা, চিম্পলকৈ হ'লেও খাই ভাল লাগে। আৰু আমি যিহেতু আজি গোটেইকেইটা একেলগে খাম আৰু খোৱাৰ মজাই বেলেগ। আমি গোটেইকেইটা একেলগে বহি লৈছোঁ আৰু মোৰ ল'ৰা হাত ধুব গৈছে, আহি গ'ল। এতিয়া আমি গোটেইকেইটাই ধুনীয়াকৈ খোৱাহে কথা, আৰু এতিয়া খাওঁ আৰু আপোনালোকে এনেকৈ খাব। আজিৰ ভিডিঅ'টো মোৰ ইমানেই ভাল লাগিলে, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ বাই বাই।